গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত আকৌ এটা মিনি ব্লগ লৈ আহিলোঁ। আজি কেইটামান ব্লাউজ চিলাইছোঁ। ব্লাউজৰ ডিজাইনবোৰ আপোনালোকক দেখাম। ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ঈদ আহিছে যিহেতু আপোনালোকে ঈদত বনাই ল'ব পাৰিব। এইকেইটা চাওক, এইটো হ'ল এটা, এইটো বেক চাইডে এইটো অলপ চিম্পলে আছিল, এইটো এটা আছে। আজি আমাৰ ইয়া ইফতারি, ৰুটি চব্জি ভাজি, এগ ৰোল নে চিকেন ৰোলে দিছে নাজানো আৰু, কল, তাৰপিছত হ'ল ব্ৰেড, খেজুৰ, চাহ, চিলালোঁ কুৰ্তা পাইজামা, মণি দিয়া, লেজ দিয়া, এইটো চিলোৱাইছে এটা আৰু এটা ক'ত গ'ল, লাগিছে। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চালে ফ'ল' কৰি দিব। আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ।